আজি হ'ল আইৰাৰ বাৰ্থডে আৰু চাওঁতে মোৰ কণমানিজনীৰ 2 বছৰে হ'ল আৰু তাইৰ বাৰ্থডে বুলি তাইৰ মামু চাচু আৰু তাইৰ পাপাই ধুনীয়াকৈ সজাই আছে অকণমান। তাৰপিছত মই তাইক ৰেডি কৰাই পেলাই ধুনীয়াকৈ কেকৰ লগত মিলাই কাপোৰ এযোৰ পিন্ধাই তাইক সজোৱা ৰুমটোত লৈ আহিলোঁ আৰু তাইৰ এক্সাইটমেণ্ট দেখিছেনে কি মৰম লাগিছে নহয়, ইমান বেছি ফূৰ্তি কৰিছে তাই, মানে বিৰাট ভাল পাইছে আৰু তাতে আৰু তাই কেক দেখা পাইছে, কোনে পায় আৰু তাইক আজি। তাৰপিছতে কেক কাটিলে, তাই নিজেও খাইছে এসোপা আৰু আমাকো দিছে দিয়কচোন অকণমান আৰু এতিয়া আমি অকণমান তাইক লৈ পেলাই ওলাই যাব লৈছোঁ। তাইৰ যিহেতু গাটো ইমান এটা ভাল নহয়, আমি ক'তো একো তেনেকুৱা প্লেনিং কৰা নাই। একচুৱেলি আমি যাব ওলাইছিলোঁ গ্ৰীণউড, কিন্তু যিহে গুৱাহাটীত ট্ৰেফিক, তাৰপিছত আমি আহিলোঁ লেভিটেড আৰু লেভিটেড আহি পেলাই আৰু এটা কেক, আৰু এইবাৰ তাইৰ কেক দুটা ইমান বেছি ধুনীয়া আৰু ইমান বেছি টেষ্টি আছিলে নহয়, কি ক'ম আৰু। তাৰপিছত আমি ঢেৰ কিবা কিবি অৰ্ডাৰ কৰিলোঁ আৰু তাইকো আজি অকণমান মই বাহিৰৰ বস্তু খাব দিছোঁ আৰু আজি বাৰ্থডে বুলি আৰু এতিয়া আমি ঘৰ আহি গ'লোঁ। তে আজিলৈ ইমানে আছে।